সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনখন আমাৰ চৰাইদেউ জিলা সোণাৰীত অনুষ্ঠিত হৈছিল আৰু তাৰে কিছু অংশ আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া হৈছে নিশাৰ ভাগৰ দৃশ্য। আমি ৰাতিও গৈছিলোঁ অধিৱেশনখন চাবলৈ, যে ৰাতিৰ ভাগত কেনেকুৱানো লাগে, আৰু খুব ভাল লাগিছিল। চাৰিওফালে লাইট জ্বলি আছিল, ইমান যে ধুনীয়া হৈছিল পৰিৱেশটো। নিশাৰ ভাগলৈ মানুহো বহুত হৈছিল আৰু অনুষ্ঠানটো চাই মোৰ খুবেই ভাল লাগিল। খুব ধুনীয়াকৈ অধিৱেশনখন সজাই তোলা হৈছিল আৰু ইয়াত বিভিন্ন ধৰণৰ বিপণীও বহোৱা হৈছিল। তাৰে এখন মোৰ ভাল লগা বিপণী কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে এনেধৰণৰ ভিডিঅ' আগলৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। আজিলৈ তেনেহ'লে বাই বাই।